সমগ্ৰ দেশতে এক প্ৰকাৰ তোলপাৰ লগাইছে কি ক'ব এই বিষয়টো এতিয়া বদৰুদ্দিনে কেতিয়া ক'ত কি কয় এইটো বৰ বুজা মুস্কিল হৈ গৈছে বদৰুদ্দিনৰ এই বক্তব্যবিলাক উদ্দেশ্য প্ৰণোদিত বক্তব্য আৰু এই বক্তব্যৰ ফলত বিজেপিৰ লাভ হ'ব এতিয়া গুজৰাটৰ নিৰ্বাচন চলি আছে 5 তাৰিখে ভোট হ'ব তাৰ আগে আগে এনেকুৱা এটা বেফাচ কথা কৈ দিছে স্বাভাৱিকতে হিন্দুসকল আৰু অলপ জাঙুৰ খাই উঠিব হিন্দু ভোট নাপাব ভোট কেইটামানো আকৌ বিজেপি পাব এই ধৰণৰ কথা বতৰা কোৱা উচিত নহয় ৰাজনৈতিক নেতাই মানুহৰ মাজত বিভাজন আনা মানুহক জাতি ধৰি ধৰ্ম ধৰি গালিগালাজ কৰা এই কামটো বিজেপি যেনেকৈ কৰে বদৰুদ্দিনেও কৰে কি কৰা যাব উপায়টো নাই আমি নিন্দা কৰিছোঁ এনেকুৱা বক্তব্য কোনো ৰাজনৈতিক দলে কোনো ৰাজনৈতিক নেতাই দিয়া উচিত নহয় যি বক্তব্যত মানুহৰ মাজত বিভাজন হয় মানুহৰ ঐক্য বিনষ্ট হয় কোনোবা ইংগিত আছে বিজেপিৰ কিবা এতিয়াতো বহু ধৰণৰ অভিযোগ উত্থাপন কৰিছে মোৰ হাতততো প্ৰমাণ নাই কিন্তু বক্তব্যবিলাক যথাযথ হোৱা বুলি মই নাভাবোঁ ঠিক আছে